Hello everyone, আমি এতিয়া শ্বপিং কৰিব যাব ওলাইছো ঢেকিয়াজুলি সানৰ বাৰ্থডে আহি আছে সেইকাৰণে আমি এতিয়া ওলাইছো আজি শ্বপিং কৰিবলৈ আপোনালোকক দেখাই থাকিম আজি কি কৰো ক'ত যাও এতিয়া আমি বজাৰ কৰি আহি আছো কি হল দেৰিয়া হল সন্ধিয়া 7টা বাজিলে বজাৰ কৰোতে মেলোতে ভিডিঅ' কৰা নহলে এতিয়া ভিডিঅ' কৰিছো ঘৰ আহি পালো এতিয়া 8টা বাজিলে আহি পাওতে মই কি আনিছো দেখাও আপোনালোকক বুলি ভাবিলো প্ৰথমতে দেখা মই মোৰ বেগটো মই এটা বেগ ললো এয়া দেখিছেনে ভাল লাগিছেনে জনাব দেই কেনে লাগিছে বাৰ্থডে বুলি বহুত শ্বপিং কৰিলো আসলতে বহুত কৰিলো কাপোৰে কানিয়ে ঘৰৰ বস্তু বাহিনী বহুত কিবা কিবি বজাৰ কৰিলো মই কেইটামান বস্তুহে দেখাম আপোনালোকক এইবিলাক হ'ল ছানৰ কাপোৰ তাৰ কাৰণে 3 জোৰা মান কাপোৰ লৈছো আৰু এক্সট্ৰা গেঞ্জি লৈছো মাস্ক লৈছো আৰু বহুত কিবা কিবি আৰু ললো মই বেড কভাৰ এখন কাপোৰ একযোৰ ললো মই এইযোৰ কেনে লাগিছে জনাব দেই এইযোৰ নুনি কটন হয় নুনি কটনৰ কাপোৰ হয় মোৰ কালাৰটো বিৰাতে ভাল লাগিলে আসলতে সেইকাৰণে মই এইযোৰ ললো আৰু ডিজাইনটো বহুত ধুনীয়া আৰু বেডশিট ললো এয়া চাদৰ ললো আৰু মোৰ বেলেগ কিবা কিবি কাপোৰো লৈছো মই জাস্ট কাপোৰৰ বজাৰখিনিহে দেখাইছো আৰু বাকি বজাৰ আছে সেইবিলাকো দেখাব লগা হলে বহুত দীঘল হ'ব ভিডিঅ'টো সেইকাৰণে মই এইবিলাক বজাৰ নেদেখাও এতিয়া আজি ঘৰত সৰুৰাকে খানা আছে সেইকাৰণে মই এতিয়া খানা বনাই আছো মাংস বনাই আছো ছাগলীৰ মাংস ইফালে বনাই আছো বুটৰ বৰ সানৰ অহা 22 তাৰিখে বাৰ্থডে আপোনালোকে সকলোৱে তাক আশীৰ্বাদ কৰিব সি যাতে ডাঙৰ হৈ ভাল মানুহ হয় অহা 22 ছেপ্টেম্বৰত বাৰ্থডে ইফালে সালাড কাটি থৈছো আৰু বহুত কিবা কিবি ৰেডি কৰি থৈ দিছো বুটৰ চাটনি আছে এই দুটা মোৰ সঙ্গী এইকেইটা মোৰ পাৰ্টনাৰ কি কৰি আছা তোমালোকে কোৱাচোন কিতাপ পঢ়ি আছা আৰু তোমাৰ নাম কি কোৱা আৰু তোমাৰ নাম কি কোৱা সঞ্জুতি ডেকা গুড বয় আৰু তুমি গুড গাৰ্ল কোৱাচোন নম নম গোৱা কৰিও কমায়া কনি বদমাছ এই বদমাছ কি কৰিছা লাইট জ্বলিছে লাইট কোৱা 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 নম নম নাৰায়ণ কোৱা এয়া বায়ে কি কৈছে কোৱা কৰিও কমায়া কনি জান আপোনাৰ মহিমা কয় আপুনি বেকত কৰি জীৱকো কৰি উপৰিত্ৰাণ ৰাম জীৱকো কৰি উপৰিত্ৰাণ
অ হৰি অ ৰাম মিনি লাইট মিনি লাইট এতিয়া বাই কৈ দিয়া বাই বাই থেংক ইউ ইফালে মোৰ খানা প্ৰায় ৰেডি হ'লে আমি খামেই অলপ পিছত এয়া ছাগলীৰ মাংসত ধুনীয়া কালাৰ আহিছে একো ৰেড চিলি ব্যৱহাৰ নকৰাকৈ ধুনীয়া কালাৰ আহিছে গুড মৰ্ণিং এভৰিৱান আজি নেক্সট ডে মৰ্ণিং হয় আৰু কালি কেইটামান বস্তু দেখাব বাকী থাকিল সেইকেইটা ভাবিলোঁ দেখাওঁ আপোনালোকক কুৰ্তি লৈছিলোঁ এইটো হ'ল কুৰ্তিটো কেনে লাগিছে আপোনালোকে জনাব দেই আৰু ভিডিঅ'টো ভাবিছোঁ মই ইয়াতে সামৰোঁ নহ'লে বহুত দীঘল হৈ যাব মোৰ ভিডিঅ'বিলাক চাই যদি আপোনালোকৰ ভাল লাগে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু নতুনকৈ আহিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো হিট কৰি দিব আজিলৈ আহিছোঁ আকৌ লগ পাম নতুন ভিডিঅ'ৰ সৈতে আজিকালি মই বহুত ব্যস্ত মোৰ এক্সাম আহি আছে অক্টোবৰত মোৰ 2টা এক্সাম আছে অক্টোবৰত আৰু এইবিলাক ভিডিঅ' বনোৱাৰ মোৰ এটাই উদ্দেশ্য ইমান ধুনীয়া স্মৃতি ৰৈ যাওক সেইকাৰণে ভিডিঅ' বনাওঁ